মই প্ৰথমতে আমাৰ BPFৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি আমাৰ প্ৰাক্তন BTCৰ চিফ হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱক অন্তৰৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে তেখেতৰ নেতৃত্বতে যিটো কৰ কমিটি গঠন কৰি দিয়া হৈছিলে টিকেট বাছনি কৰিবৰ কাৰণে আমাৰ কৰ কমিটিৰ যিবিলাক কেন্দ্ৰীয় কমিটিৰ নেতাসকল আছে তেখেতসকললৈও মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতসকলে বহুখিনি দিশ আৰু বহুখিনি বিষয়বস্তুৰ ওপৰত চালি জাৰি চাই মিলি ৰাইজে বিচৰা ধৰণে আজি দলৰ পৰা 29 নং পশ্চিম কোকৰাঝাৰ জনজাতি সমষ্টিৰ কাৰণে মোকে দলীয় প্ৰাৰ্থী হিচাপে যিটো বাছনি কৰিছে মই ভাবোঁ তেখেতসকলে ৰাইজৰ যিটো মনৰ কথা ৰাইজৰ যিটো আশা নিশ্চয় মানে বুজি পাইছে আৰু ৰাইজে বিচৰা ধৰণে জাষ্টিছটো আমাৰ দলৰ পৰা দিয়াটো উচিত হ'ব বুলি আজি দলীয় হাইকমাণ্ডে সঠিক এটা সিদ্ধান্ত লৈ পেলাই যিটো মনোনয়ন পত্ৰ দাখিল কৰিবৰ কাৰণে এজন প্ৰাৰ্থী হিচাপে দলৰ পৰা মোক বাছনি কৰিছে। মই ভাবোঁ তেখেতসকলে যিটো সিদ্ধান্ত লোৱা এই সিদ্ধান্ত একেবাৰে কাৰেক্ট সিদ্ধান্ত আৰু ইয়াৰ কাৰণে মই দলৰ মোৰ কৰ্মী বন্ধুসকলৰ লগতে যিমান আমাৰ শুভাকাংক্ষীসকল আছে তেখেতসকললৈও মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱৰ লগতে কেন্দ্ৰীয় কমিটিৰ সকলো বিষয়ববীয়াসকললৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। পশ্চিম কোকৰাঝাৰ সমষ্টিত কাকো ভয় কৰিব লগা নাই, নতুন মুখ পুৰাণা মুখ ইয়াৰ কোনো মানে পাৰ্থক্য নাই যে বিৰোধী দলৰ তেখেতসকলে আজি কেণ্ডিডেট বিচাৰি তেখেতসকলে মোৰ লগত প্ৰতিদ্বন্দ্বিতাত নমাবৰ কাৰণে হাবাতৰি খাব লগা হ'ল। আজি হেমেন্দাৰ নিচিনা জ্যেষ্ঠ নেতা যিজন নেতাক মানে আগন্তুক এছেম্বলি ইলেকশ্যনত টিকেট প্ৰদান কৰিবৰ কাৰণে প্ৰতিশ্ৰুতিৰে তেখেতক দললৈ মাতি আনিছিলে। ঠিক তেনেকুৱা ধৰণৰ আমাৰ দলৰ জন্মদাতা সভাপতি UG ব্ৰহ্ম ডাঙৰীয়া আছে, তেখেত এজন বড়োসকলৰ ভেটেৰান নেতা আছিলে, সেইখন সমষ্টিৰে বাসিন্দা হয় আৰু লগতে আমি শুনামতে তেওঁলোকৰ দলৰ পৰা প্ৰমোদ বড়ো ডাঙৰীয়াৰ ৰাইট হেণ্ড ৰাজু ব্ৰহ্ম তেখেতেও বোলে বিচাৰাটো আমি গম পাওঁ। তথাপিও আজি এইসকলক আজি UPPL দলে টিকেট নিদি পেলাই নতুন মুখৰ আৰু দলৰ লগত কোনো সম্পৰ্ক নথকা এজন বিজনেছমেন কোনোবা এজনক প্ৰাৰ্থীত্ব প্ৰদান কৰা বুলি গম পাইছোঁ। সেইটোৱে প্ৰমাণ কৰি যে তেখেতসকলে তাতে মোৰ লগত প্ৰতিদ্বন্দ্বিতাত নমাব পৰা ধৰণৰ উচিত ব্যক্তি বিচাৰি পোৱা নাই আৰু দিয়াৰ নামত দিছে এজন মানে বিজনেছমেনক মোৰ বিৰুদ্ধে থিয় কৰাইছে। তেখেতক মানে জাষ্ট বলিৰ পতা সজাইছে বুলি আজিৰ দিনত আমাৰ ৰাইজে স্পষ্টভাৱে বুজি পাইছে আৰু সেই মানুহজনক দিয়াৰ পিছত আমাৰ জিকাৰ যিটো একেবাৰে ৰেকৰ্ড যিমানখিনি ৰেকৰ্ড লাভ কৰিবৰ কাৰণে আজিৰ দিনত আমাৰ সম্ভাৱনা আছিলে আৰু দুগুণ মানে বেছি হৈ গ'ল বুলি আমাৰ সমষ্টিবাসী ৰাইজে ভাবিছে আৰু ময়ো সেইটোকে ক'ব খোজোঁ যে মেক্সিমাম ভোট লাভ কৰি পেলাই এইখন সমষ্টিৰ পৰা জিকি যোৱাৰ ৰাস্তাটো একেবাৰে এতিয়া মানে স্পষ্ট হৈ গ'ল। BPF দলে আজিৰ দিনত মই ক'ব খোজোঁ 100% 12খন সমষ্টিৰ পৰা 12জনে সহজে জিকি যাব। আমি মহাজোঁটৰ লগত এতিয়া আছোঁ। মহাজোঁটৰ আজি চৰকাৰ অসমবাসী ৰাইজে বিচাৰিছে। BJP চৰকাৰ অসমবাসী ৰাইজে এতিয়া অপৰাবৰ কাৰণে চবে ঐক্যবদ্ধভাৱে এই ৰণকৌশল যুগুত কৰিছে এইবাৰৰ নিৰ্বাচনত একেলগে ফাইট কৰিবৰ কাৰণে। গতিকে অসমবাসী ৰাইজে যেনেকৈ অসমত BJPক অপৰাবৰ কাৰণে এটা ৰণকৌশল যুগুত কৰি পেলাই ঐক্যবদ্ধভাৱে যুঁজ দিবলৈ আগবাঢ়িছে, ঠিক তেনেদৰে BTC অঞ্চলতো আমি দিয়া 12খন সমষ্টিৰ অন্তৰ্গত যিবিলাক আমাৰ ভোটাৰ ৰাইজ আছে তেখেতসকলে এই 3-4 মাহতে UPPL BJP GSP দলৰ সন্মিলিত চৰকাৰৰ যিবিলাক কাৰ্যকলাপ সেইটো চাই তেখেতসকলে মানে ভাল পোৱা নাই। তেখেতসকল যথেষ্ট প্ৰতিক্ৰিয়া আজি মানে প্ৰকাশ কৰাটো আমি গম পাইছোঁ যে মুক্ত নিকা দুৰ্নীতি মুক্ত চৰকাৰ ভ্ৰষ্টাচাৰী মুক্ত চৰকাৰ পৰিৱৰ্তনৰ শ্লোগান গাই যোৱা BTC ইলেকশ্যনত UPPL দলে ৰাইজক আফুৱা ভাৰি পেলাই যেনেকৈ ভোট লাভ কৰি পেলাই চৰকাৰ গঠন কৰিলে, কিন্তু আমি দেখা পালোঁ যে UPPL দলে এই 3 মাহতে তেখেতসকলে 15-20-30% কমিশ্যন লৈ পেলাই যিটো বিল পাছ কৰাৰ সংস্কৃতি ইয়াত আৰম্ভ কৰিছে
তেখেতসকলে দালাল ৰাজৰ যিটো বজাৰ আজি BTC ছেক্ৰেটাৰিয়েটত খুলিছে সেইটো আমাৰ BTC বাকী ৰাইজে কেতিয়াও সেই দলৰ পৰা বিচৰা নাছিল আশা কৰা নাছিল পৰিৱৰ্তনৰ শ্লোগান গোৱা আৰু দুৰ্নীতি ভ্ৰষ্টাচাৰ মুক্ত চৰকাৰ গঠন কৰিব বুলি আশা কৰি ৰাইজে তেখেতসকলক ভোটদান কৰিছিলে সেইটো আজি ওলোটাকৈ তেখেতসকলে কাম কৰাৰ কাৰণে এই 3 মাহৰ ভিতৰতে ৰাইজে তেখেতসকলক উচিত শিক্ষা দিবৰ কাৰণে BPF দলে সৰ্বশ্ৰেষ্ঠ সবৰ কাৰণে ৰাইজৰ কাৰণে ভাল দল বুলি আজি মত প্ৰকাশ কৰিছে আৰু ইয়াৰ কাৰণে এছেম্বলি ইলেকশ্যনটো তেখেতসকলে এটা সুযোগ হিচাপে গ্ৰহণ কৰিছে আৰু এই ইলেকশ্যনতে UPPL দলক পৰাজিত কৰিবৰ কাৰণে 12খন সমষ্টিৰ ৰাইজে BPF দলক ভোট দি পেলাই বিপুল ভোটত জিকাই দিব সেই ফিক্সাৰটো আজি স্পষ্টভাৱে আমি দেখা পাইছোঁ